নিশ্চিতভাৱে আপোনালোকে সকলোৱে জ্ঞাত যে আমিও সকলোৱে যে অসমত অহৰ্নিশে আন্দোলন হৈছে, সমগ্ৰ ভাৰতবৰ্ষতে দেশত বিভিন্ন প্ৰান্তত আন্দোলন হৈছে। কাৰণ একেটাই যে নাগৰিকত্ব সংশোধনী আইন, এই আইনখন অসমৰ জাতিসত্তাৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়া হৈছে। অসমৰ জাতিসত্তাক ধ্বংস কৰাৰ বাবে ষড়যন্ত্ৰ কৰি বিজেপি চৰকাৰে বলপূৰ্বকভাৱে তেওঁলোকে সংখ্যাৰ জোৰত জাপি দিছে আৰু তাৰ অহৰ্নিশে প্ৰতিবাদ হৈছে আৰু এই প্ৰতিবাদ অব্যাহত আছে। কৰোনা মহামাৰীৰ বাবে বিগত কিছুদিন এই প্ৰতিবাদ কিছু স্থবিৰ হৈ আছিল যদিও যে সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ৰাইজৰ লগত প্ৰান্তে প্ৰান্তে চহৰে নগৰে এই প্ৰতিবাদ অব্যাহত কৰি আগবাঢ়ি গৈ আছে। আৰু কেৱল নাগৰিকত্ব সংশোধনী আইনেই নহয়, যে যি পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা কেন্দ্ৰীয় চৰকাৰে কেইদিনমান আগত আগবঢ়াইছে, তাৰ লগে লগে কৃষি আইন, যি কৃষি আইনে সমগ্ৰ আমাৰ যিটো অৰ্থনীতি, আমাৰ যি কৃষি অৰ্থনীতি তাক সম্পূৰ্ণৰূপে ধ্বংস কৰিব পৰা সেই আইনখনৰ বিৰোধিতা আমিও কৰি আছোঁ। লগতে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধিয়ে আমাৰ জনসাধাৰণক কোঙা কৰি পেলাইছে, আমাৰ সমগ্ৰ অৰ্থনীতিক ধ্বংসৰ পিনে লৈ গৈ আছে। আমি আটাইবোৰ দিশকে প্ৰতিবাদ স্বৰূপে লৈ আজি আমি যিহেতু ইয়াত আজি অসমৰ বহুবল্কী মন্ত্ৰী, বিভিন্ন কথা লম্ভজম্ভকৈ ঘূৰি ফুৰা ছাত্ৰ সন্থাৰ বহিষ্কৃত নেতা আৰু বিভিন্ন পদবী, বহুকেইটা পদবী যাৰ হিমন্ত বিশ্ব শৰ্মা আজি বাগানপাৰালৈ আহিছে নিৰ্বাচনী প্ৰচাৰৰ বাবে, ঢাক ঢোল বজাবৰ বাবে। আৰু সেয়েহে আজি আমি প্ৰতিবাদৰ এটা নতুন পন্থা অৱলম্বন কৰিছোঁ। আজি হিমন্ত বিশ্ব শৰ্মা এই বাগানপাৰালৈ আহিছে আৰু ইয়াত ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৰাইজৰ সহযোগত ইয়াত আমি অনশন কৰিছোঁ। আজি 8 ঘণ্টীয়া অনশন, আমি ইতিমধ্যে অনশন আৰম্ভ হৈ গৈছে আৰু আজি আমি দিনজোৰা কাৰ্যসূচীৰে ইয়াত আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, যাতে আমি পুনৰবাৰ আমি তেওঁলোকক সকীয়াই দিব পাৰোঁ যে অনাগত সময়ত যদি যিবিলাক এই বিজেপি চৰকাৰখনে যি জাতি বিৰোধী সিদ্ধান্ত লৈ আছে, আমাৰ ওপৰত তেওঁলোকে চৰম অন্যায় কৰে, আমাৰ সপোন, আমাৰ বিশ্বাসক তেওঁলোকে ধ্বংস কৰি যিদৰে তেওঁলোকে আমাৰ ওপৰত মাধমৰ সদাবলৈ লৈছে, তেওঁলোকক আমি পুনৰবাৰ আজি এই প্ৰতিবাদস্থলীৰ পৰা, যিহেতু অনশন হ'ল সকলোতকৈ ডাঙৰ গণতান্ত্ৰিক আন্দোলনৰ পদ্ধতি, এই আন্দোলনৰ পদ্ধতিৰে আজি আমি পুনৰবাৰ এই হিমন্ত বিশ্ব শৰ্মাক লগতে এই বিজেপি চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত সময়ত যদি এনেধৰণৰ সিদ্ধান্ত তেওঁলোকে বৰ্জন নকৰে, যদি জনবিৰোধী সিদ্ধান্তৰে তেওঁলোকে অটল থাকি আমাৰ এই জাতিটোৰ ওপৰত তেওঁলোকে বাৰে বাৰে অত্যাচাৰ কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহে, তেনেহ'লে নিশ্চিতভাৱে এই বিজেপি চৰকাৰ কিন্তু উফৰি যাব, কোনো কিন্তু টিকি থাকিব নোৱাৰে। ছাত্ৰ সন্থাই আমি গম পোৱা মতে যে বিভিন্ন সময়ত যিহেতু প্ৰতিবাদ হৈ আছে, আমি 24 তাৰিখে এটা প্ৰতিবাদৰ কাৰ্যসূচী ল'ম বুলি ইয়াত থিৰাং কৰিছিলোঁ। আৰু আমি গম পোৱা মতে যে আমাৰ ইয়াত যেতিয়া ছাত্ৰ সন্থাৰ কৰ্মী এই শ্বহীদ ভৱনৰ বাকৰিত উপস্থিত আছিল, তেতিয়া বিজেপিৰ মৰ্চাৰ কোনোবা এজন কৰ্মী, নাম খুব এটা নাজানো, কি নাম ইমানখিনি গম নাপাওঁ, কি নাম আছিল, মনোজ মেধি, তেওঁৰ নাম মনোজ মেধি, ইমান খুব প্ৰয়োজনীয় মানুহ নহয় যদিও তেওঁ কোৱা মতে যে তেওঁ বিজেপিৰ কৰ্মী হৈ আহি আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলক ভাবুকি দিয়ে যে ইয়াত যদি কিবা প্ৰগ্ৰেম তোমালোকে লোৱা, যে তহঁতে যদি কিবা প্ৰগ্ৰেম লওঁ বিজেপিৰ এগেইনষ্টত, তেতিয়াহ'লে তহঁতৰ ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ হ'ব বুলি আমাক ধমকি দি যায়। গতিকে আমি খুব ইমান ইয়াৰ পিছত পৰৱৰ্তী পদক্ষেপ কি ল'লে আপোনালোকে? পৰৱৰ্তী পদক্ষেপ হিচাপে আমি প্ৰশাসনক জনাইছিলোঁ কথাখিনি আৰু প্ৰশাসনক এই বিষয়ত এখন এজাহাৰ দিয়া হৈছে আৰু এজাহাৰৰ ভিত্তিত প্ৰশাসনক আমি পুনৰবাৰ দাবী জনাইছোঁ যে এনেধৰণৰ কৰ্মীক উচিত ব্যৱস্থা তেওঁলোকে ল'ব লাগে। আৰু বিজেপি দলটোলৈকে আহ্বান, যিহেতু তেওঁলোকে শিষ্টাচাৰৰ কথা কয়, তেওঁলোকে নৱনিৰ্মিত নতুন ভাৰতৰ কথা কয়, গতিকে এনেধৰণৰ শিষ্টাচাৰ নজনা কৰ্মীয়ে যদি এই দলটোত বাস কৰি থাকে, এই দলটোত যদি কাৰ্যকৰ্তা হৈ থাকিব পাৰে, তেতিয়াহ'লে সেই দলে দেশৰ কি কাম কৰিব, সমাজৰ কি কাম কৰিব, ৰাইজৰ কি কাম কৰিব, তাক আমাৰ জনা আছে। দেখি থাকোঁ যে ছাত্ৰ সন্থাটো আপোনালোকে সকলোৱে জানে যে ছাত্ৰ সন্থাই এক প্ৰতিবাদী সত্তা, যি সত্তাই কেতিয়াও আপোচ নকৰাকৈ বিৰামহীনভাৱে অসমৰ জনগণৰ বাবে সদায় কাম কৰি আহি আছে। আৰু ছাত্ৰ সন্থাক ভয় ভাবুকি দিয়া এনেকুৱা নিকাম্মা মানুহ বহুত ওলায়, যিয়ে তেওঁলোকৰ কোনো নিজস্বতা নাথাকে, আজি ইফালে কালি সেইফালে, কেইটামান টকাৰ লোভত কোনোবা ৰাজনৈতিক দলৰ পৰা উপঢৌকন লৈ ছাত্ৰ সন্থাক যদি কোনোবাই গালি পাৰিবলৈ আহে, সেয়া নিশ্চিতভাৱে এটা লজ্জাজনক কথা। আৰু ছাত্ৰ সন্থাৰ সত্তাটোক ৰাইজে বুজি পায়, ৰাইজে জানে, আৰু ছাত্ৰ সন্থাৰ সত্তাই সদায় ৰাইজৰ হৈ ৰাইজৰ লগত থাকি ৰাইজৰ বাবে কাম কৰিছে। বিভিন্ন ছ'চিয়েল মিডিয়াত হওক, বিভিন্ন ক্ষেত্ৰত আপোনালোকে দেখিয়ে থাকে যে ছাত্ৰ সন্থাক বিভিন্ন 1500 টকীয়া ভক্তই হওক বা অন্য বিভিন্নজনে এইবিলাক উপলুঙা কৰি থাকে। তো আমি এই কথা আমি স্পষ্টভাৱে ক'ব খোজোঁ যে বাগানপাৰা অঞ্চলতো যদি কোনোবাই তেনেকৈ যদি কোনোবা আমাৰ অজ্ঞাত বা জ্ঞাতেও যদি এনেকুৱা কাম কৰি আছে, আমি সকীয়াই থৈ দিছোঁ যে অনাগত সময়ত যদি এনেকুৱা কাম কৰে, কিন্তু আমি প্ৰশাসনকো আমি এই কথা ইতিমধ্যে জনাইছোঁৱেই, যদি এনেধৰণৰ কিবা এই অনুষ্ঠান আমি লোৱাৰ ফলত ভয় ভাবুকি যদি আমাকো কোনোবাই দিয়ে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি আশা ৰাখিম যে প্ৰশাসনেও উচিত বিচাৰ কৰিব। লগতে প্ৰশাসন যিহেতু সকলোৰে ৰাইজৰ প্ৰশাসন, গতিকে প্ৰশাসনে ৰাইজৰ লগত থাকি কাম কৰি যাব।